এইখিনি মিলাই আপোনাৰ 60,000 খৰচা হৈছে, মানে 60,000 টকা খৰচা হৈছে। আৰু এইটো আপুনি কেশ কেপাচিটিৰ কাৰণে ঘৰটো বনাইছে। নমস্কাৰ বন্ধুসকল, নাথ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আহিছিলোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বালিজান কছাৰী গাঁৱৰ এখন লোকেল মুৰ্গীৰ ফাৰ্মলৈ আহিছিলোঁ। আৰু সেই ফাৰ্মখন মই আপোনালোকক এতিয়া দেখুৱাম। এয়া আমাৰ লগতে তেওঁৰ স্বত্বাধিকাৰী আছে, এই স্বত্বাধিকাৰীৰ লগত আমি অকণমান কথা পাতিম। দাদা, আপোনাৰ ইয়াতে কিমান কুকুৰা আছে সবিশেষ আমাক অকণমান জনাব। নমস্কাৰ, মোৰ নাম টংক থাপা। এয়া ফাৰ্মখন বালিজান কছাৰী অন্তৰ্গত বৰচলা সমষ্টিত পৰে। ইয়াতে মই লোকেল কুকুৰা পোৱালি 300 ৰাখিছোঁ। পোৱালিখিনি ক'ৰ পৰা আনিছিলে বা দানা আপুনি কি ব্যৱহাৰ কৰি আছে, আমাৰ ৰাইজক অকণমান সবিশেষ জনাব। পোৱালিখিনি মই আনিছিলোঁ বিশেষকৈ নলবাৰীৰ নিতুল লহকৰ বুলি তেখেতৰ মানে হেচাৰীৰ পৰা তেখেতে মোক দিছিলে। আৰু দানা মই লোকেল দানাই ব্যৱহাৰ কৰি আছোঁ বুলি ক'লেও হ'ব। ইয়াত আমাৰ লোকেল ডিলাৰ আছে গডৰেজৰ, তেখেতৰ পৰা মই দানাখিনি লৈ আছোঁ। হয় বন্ধুসকল, তেখেতে আমাক জনালে তেখেতে বৰপেটাৰ পৰা পোৱালিখিনি আনিছিলে, নিতুল লহকৰ তাৰপৰা তেখেতে পোৱালিখিনি আনিছিলোঁ বুলি জনাইছিলে। আৰু তেখেতৰ পোৱালিখিনি বৰ্তমান হয় বন্ধুসকল, ইয়াত তেখেতৰ লোকেল মুৰ্গী ইয়াতে 300 আছে। আৰু তেওঁ পোৱালিখিনি বৰপেটাৰ পৰা আনিছিলে বুলি আমাক জনাইছে। আৰু তেখেতৰ পৰা আমি জানিম তেখেতে মেডিচিন কি কি ব্যৱহাৰ কৰি আছে আৰু তেখেতে কেইটা ভেকচিন ব্যৱহাৰ কৰিলে তাৰ সবিশেষ আমি সুধিম, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, আপুনি ইয়াত ভেকচিন কেইটা ব্যৱহাৰ কৰিলে আৰু কিমান দিনত আপুনি কোনটো ভেকচিন ব্যৱহাৰ কৰিলে আমাৰ ৰাইজক অকণমান জনাব। ভেকচিন মই 7 দিনত যিটো দিলোঁ সেইটো আপোনাৰ হেৰি দিছিলোঁ, ৰাণীখেত F1 দিছিলোঁ। তাৰপিছত মই 14 দিনত যেতিয়া হ'ল তেতিয়া আপোনাৰ গাম্বুৰু দিছোঁ, গাম্বুৰু ভেকচিন দিছিলোঁ। তাৰপিছত মই মাল্টিভিটামিন ব্যৱহাৰ কৰিছোঁ। লগতে মই বিশেষকৈ কিছুমান থলুৱা মানে খাদ্যটোৰ ওপৰতো মানে মই অকণমান হেৰি লৈ আছোঁ। থলুৱা খাদ্য আপুনি কি কি খুৱাইছে? যেনেকৈ আমাৰ ঘৰত যে বনে লোকেল কুকুৰাৰ কাৰণে ইমান এটা বেছি খৰচ যদি কৰোঁ আমাক বেনিফিটটো কম হ'ব বুলি মই ভাবিছোঁ। সেইটো যেনেকৈ আমি ঘৰত পোহোঁ, যেনে আমাৰ ভাত হ'ল, ভাত বনালোঁ, ভাত চাউল আৰু এতিয়াতো পাচলি বজাৰত এভেইলেবল আছে। বন্ধাকবি পাত, মূলাৰ পাত বা বিলাহী এইবিলাক আনি ভালকৈ ধুই মেলি কাটি ইয়াত যিহেতু প্ৰটিন, আইৰণ, ভিটামিন, কেলছিয়াম চব থাকে, সেইটো মিহিকৈ কাটি এতিয়া যিহেতু পোৱালিবিলাক সৰু হৈ আছে মিহি কাটি পেলাই মই এওঁলোকক দি আছোঁ, অকণমান শিকাই আছোঁ খাবলৈ। লোকেল কুকুৰাৰ ফাৰ্ম আপুনি আগতেও কৰিছেনে, এয়াই প্ৰথম? নাই, এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। মই আগতে বাহিৰত আছিলোঁ, কিন্তু লকডাউনৰ কাৰণে এতিয়া বাহিৰত এৰি পেলাই যেতিয়া ঘৰলৈ আহিলোঁ ভাবিছোঁ স্বাৱলম্বী হ'বৰ কাৰণে কিবা এটা পথটো বাচিব লাগিব। সেইকাৰণে মই এই বস্তুটো বাছি ল'লোঁ। আমি দেখা পাইছোঁ আপোনাৰ ঘৰটো খুব ধুনীয়াকৈ আপুনি গঢ়ি লৈছে আৰু ঘৰটো আপুনি খুব ধুনীয়াকৈ মানে মেইনটেইন কৰিছে। আৰু ঘৰটো বনোৱাত আপোনাৰ কিমানমান টকা খৰচা হ'ল বা আপোনাৰ সম্পূৰ্ণ বাঁহ দি বনোৱা দেখিছোঁ আৰু ওপৰত আপুনি টিং ব্যৱহাৰ কৰিছে। টোটেল ঘৰটোত আপোনাৰ কিমানমান টকা খৰচা হৈছে আমাৰ ৰাইজক অকণমান জনাব। একচুৱেলি সঁচাকৈ ক'বলৈ গ'লে ইমান এটা খৰচ কৰি বনাবলগীয়াটো নাছিলে। তথাপিও মই ভাবিছোঁ এবাৰে যিহেতু খৰচ কৰিম বস্তুটো পাৰ্মানেণ্ট হৈ থাকিব, সেইকাৰণে মই ডিচাইড কৰিলোঁ কি টিং দিম। এনেই মোক ছাজেশ্যন পাইছিলোঁ ওপৰত তিৰপাল দিয়াটো, তিৰপালটো প্ৰত্যেক বছৰে চেঞ্জ কৰিবলগীয়া হয়, ইয়াততো মেইনটেনেঞ্চ কষ্টটো বাঢ়ি যায়। গতিকে মই গোটেই ঘৰখিনি একেবাৰে পাৰ্মানেণ্টলি বনাই দিছোঁ। যিহেতু ইয়াত খৰচ অকণ বেছি হৈছে মোৰ, সেইটো ডেপ্ৰিচিয়েশ্যন কষ্টতে গুচি যাব আৰু বস্তুটো মোৰ অল টুগেডাৰ 60,000 খৰচ হৈছে ইয়াত, বাঁহ চাহ কামলা খৰচ ইত্যাদি কৰি টিং দি বনাওঁতে। হয় বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে লোকেল কুকুৰাৰ ফাৰ্মখন আৰু ঘৰটো আটক ধুনীয়াকৈ বনাইছে আৰু ঘৰটোত 60,000 টকা খৰচা হৈছে। আৰু আপোনালোকে যদি পলিথিন ব্যৱহাৰ কৰে বা ত্ৰিপাল ব্যৱহাৰ কৰে তেতিয়া আপোনালোকৰ খৰচাটো অকণমান কমকৈ হ'ব। ওপৰত টিং ব্যৱহাৰ কৰিলে খৰচাটো অকণমান বেছিকৈ হয়। আৰু 300 ইয়াতে লোকেল কুকুৰাৰ পোৱালি আছে বুলি কৈছে। 300 পোৱালিক দানাৰ পাত্ৰ দিছে 7টা আৰু পানীৰ পাত্ৰ দিছে 5টা। আৰু তলত পাৰি দিছে আমাৰ ধানৰ যোনটো চিল্কা, ধানৰ ভুচিটো তলত পাৰি দিছে। আৰু ধানৰ চিল্কাটো যদি তলত পাৰি দিয়ে ঠাণ্ডা দিনত টেম্পাৰেচাৰটো খুব ধুনীয়াকৈ মেইনটেইন হয়। টেম্পাৰেচাৰটোৰ বাবে ধানৰ চিল্কাটো খুব। তেখেতে 2টা ভেকচিন কৰিলে। ফাৰ্ষ্ট ৰাণীখেত F1টো কৰিলে 7 দিনত আৰু 14 দিনত তেখেতে গাম্বুৰু ভেকচিনটো কৰিছে বুলি আমাক জনাইছে। আৰু তেখেতৰ ঘৰটোত টোটেল খৰচা ওলাইছে 60,000 টকা খৰচা হৈছে বুলি কৈছে আমাক।
আৰু তেখেতৰ ইয়াৰ লোকেল কুকুৰাৰ পোৱালিখিনি দেখিছে খুব ধুনীয়া গ্ৰোথ লৈছে আৰু পোৱালিখিনিৰ বয়স আজি 23 দিন হৈছে বুলি তেখেতে আমাক জনাইছে 23 দিন বয়সত আপোনালোকে কেনেকুৱা গ্ৰোথ দেখিছে আপোনালোকে নিশ্চয় আমাক কমেণ্ট বক্সত জনাব বুলি আমাৰ আশা কৰিলোঁ আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যাচিছোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা লোকেল কুকুৰাৰ ফাৰ্মিঙে হওক বা সোণালী কুকুৰাৰ ফাৰ্মিঙে হওক যিকোনো ফাৰ্ম এখন কৰি পেলাই আমাৰ অসমৰ যুৱক যুৱতী যাতে কিছু এটা স্বাৱলম্বিতাৰ দিশ দেখা পায় তাৰ বাবে মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ যাচিছোঁ ধন্যবাদ জয় আই অসম